বন্ধুসকল, যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত যেন বেল বটনটো ক্লিক কৰিবলৈ নাপাহৰে। তেন্তে আজি আপোনালোকক শুনাম মোৰ এই নতুন কবিতাটি, যিটোৰ শিৰোনাম হ'ল ওম শান্তি। শান্তি বিচাৰিছিলোঁ তোমাৰ বক্ষত, প্ৰকৃতিৰ শান্ত সমাহিত দাপোনত, ধৰ্মৰ পৰা অধৰ্মলৈ, গুৰুৰ পৰা শিষ্যলৈ। আমি শুনিছিলোঁ তোমাৰ বাক্যবান, শান্তিৰ প্ৰচ্ছায়াত নিমজ্জিত তোমাৰ বেশভূষা। আমি অথ অনুভৱ কৰিছিলোঁ, যুগে যুগে একাদিক্ৰমে তোমাৰ আহ্বান, শান্তিৰ পৰিসীমাত পৰিক্ৰমা কৰিছোঁ। তোমাৰ চিন্তা ভাৱনা আলৌকিকতা অনুধাৱন কৰিছোঁ। হে শান্তিৰ পূজাৰী, হে শান্তিৰ ৰক্ষাকাৰী। আৰু কৰিছোঁ কি তুমি জানা? দেশে দেশে নানা দেশে তোমাক বিচাৰিছোঁ। মানৱতাৰ উদ্ধৃতি দি আৰু আমিবোৰেই আৱিষ্কাৰ কৰিছোঁ তোমাক পোৱাৰ কৌশল, য'ত সম্পূৰ্ণভাৱে পাহৰাই ৰাখিছোঁ জীৱশ্ৰেষ্ঠ মানৱৰ মানৱতা। আমিবোৰেই সৃষ্টি কৰিছিলোঁ ধৰ্ম নামৰ এটি বিখ্যাত সুৰংগ, শান্তিৰ বাবে, তোমাৰ বাবে। এতিয়া য'ত প্ৰতি মুহূৰ্তে মুহূৰ্তে নিৰুদ্দেশ হয় শান্তিৰ অনুভৱ।